এয়া মাছ মেৰিনেট কৰিছোঁ। মাছত এয়া জালুক আৰু নিমখ খুন্দি লৈ ধুনীয়াকৈ সানি দিম এতিয়া এটা এটাকৈ চব পাছতে। নমস্কাৰ সকলোকে। এয়া মাঘ বিহুৰ আয়োজন আমাৰ লোকেল মুৰ্গী, এইফালে কান্দুলি মাছ খৰিকাত দিবলৈ যা যোগাৰ কৰা হৈছে। ইয়াত দিয়া হৈছে নিমখ, জালুক আৰু আদা নহৰু এটা গাত পূৰা সানি থোৱা হৈছে। এতিয়া খৰিকাত দিয়া হ'ব। এয়া মাছ ফ্ৰাই কৰিব মায়ে, আকৌ এয়া মাছৰ আঞ্জা হ'ব। কৰিছিলোঁ আমাৰ দেউতা খাই আছে। এইফালে বালি নাই, একো নাই বাৰু। এইখিনি যেতিয়া বালিখিনি কাৰণে অশান্তি শুনিছানে? কি কৰিছে ককা? ৰ'বা ভাত খাবা আজি। তাত টুকুৰি নাই নে? খাই মেলি বোলো একেবাৰে লৈ যাম আৰু মাছকেইটা আপুনি কিবা নহয় এটা নিমখ অকণ ছটিয়াই দে। পানী নকবি। ইয়াত খোৱা মচা দিব নালাগে মচা।
বগা হৈ গৈছে সেইটো বেছি ভাল লাগে मेरे स्पीकर दुटा लगे और स्पीकर এটা লাগে বা দুটা স্পীকাৰ এটা কথা ক'বৰ কাৰণে স্পীকাৰ এটা এনেকৈ মেচিন প্ৰয়োজন হৈ আছে মাইক্ৰফোনটো ডলবি অন বুলি এটা এপ আছে এণ্ড্ৰইড এপ এটা ডলবি অন সেইটোত ঐ চিঞৰবাখন নকাই নাথাক অকণমান উঠিছিলে মাকে আহিলোঁ মই দুদিনমান লাগিব এইবাৰ দুদিনমান লাগিব ঠিকে আছে নহয় লাগে হেৰি নহয় এইটো কিবা গম পাইছে নেকি কিবা হেৰি হৈছে নেকি নিজৰ নিজৰ ন কেতিয়াকৈ দিব গম পাইছে নেকি কালি ঘৰলৈ আহিছে নাখাওঁ নিদিব ইভাগে দিয়ক মিলাই দিছোঁ
এইটো লাগিবই মানে থাকিবই হয় নহয় নেমু কাটিব লাগিব এইটো স্কুলত হৈ গ'ল ন নাই